নমস্কাৰ ছ'চিয়েল টকছৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আজি আমি যি বাণিজ্য নগৰী বৰপেটা ৰোড বুলি কওঁ বাণিজ্য নগৰী বৰপেটা ৰোডৰ এখন চুবুৰীয়া অঞ্চলত আহিছোঁ। আজি 15 আগষ্ট স্বাধীনতা দিৱস। স্বাধীনতা দিৱসক আজি ছাত্ৰ ছাত্ৰী কিশোৰী শিশুসকলে আচলতে কেনেকৈ স্বাধীনতা দিৱস হিচাপে উদযাপন কৰিছে আৰু স্বাধীনতা দিৱস হিচাপে কি বুজি পায়। মই পোনপ্ৰথমে আহিব বিচাৰিম এগৰাকী স্থানীয় যুৱক তথা স্কুলত শিক্ষা প্ৰদান কৰি থকা শিক্ষক। হয়, আপোনাৰ নাম জানিম? মোৰ নাম ৱাদুদ ইছলাম। আজি যি আপোনালোকে স্বাধীনতা দিৱস পতাকা উত্তোলন কৰিছে ছাত্ৰ ছাত্ৰীসকলে মই দেখিছোঁ বৃহৎ ধৰণে তেওঁলোকে গীত গাইছে। আপুনি এই অঞ্চলৰ হিচাপে কি কামনা কৰে? মই আশা কৰোঁ তাৰমানে আমি বিশেষকৈ আজি আমাৰ ৭৩তম স্বাধীনতা দিৱস উপলক্ষে উদযাপিত অনুষ্ঠানখনত আমি বিভিন্ন ধৰণৰ কুইজ আৰু আকস্মিক বক্তৃতা আৰু ইয়াৰ লগত আৰু বিভিন্ন ধৰণৰ মানে নাচ গান আমি ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে আমি হয় ছ'চিয়েল টকছৰ অনুসন্ধান আজি যি অনুষ্ঠান তাৰ নাম হৈছে অনুসন্ধানত আজি কিছুমান কাৰ্যসূচী লোৱা হৈছে। কাৰ্যসূচীৰ মাজত জানিব বিচাৰিম যে আপুনি আজি কি প্ৰতিযোগিতা পাতিছে? আমি আজি বিশেষকৈ প্ৰতিযোগিতা পাতিছোঁ কুইজ প্ৰতিযোগিতা প্ৰথমতে, তাৰপিছত আমাৰ আকস্মিক বক্তৃতা, তাৰে পিছত আমাৰ ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ দেশপ্ৰেমী গানবিলাক তেওঁলোকে প্ৰতিভা বিকাশ কৰিব আমাৰ মাধ্যমেৰে এনেধৰণৰ অনুষ্ঠানবিলাক। হয়, আমি পোনে শিশুসকলৰ ওচৰত যাব বিচাৰিম। হয়, তোমাৰ নাম জানিম? নমস্কাৰ, মোৰ নাম ছাজিদুল ইছলাম। হয়, তুমি স্বাধীনতা দিৱস হিচাপে কি অনুভৱ কৰা? স্বাধীনতা দিৱস বুলিলে কি বুজি পোৱা? স্বাধীনতা দিৱস আমাৰ বাবে এক গুৰুত্বপূৰ্ণ দিৱস আৰু আমি এই দিৱসত বহুতো ভাল পাওঁ। আমাৰ এই দেশখন 1947 চনত স্বাধীন হৈছিল আৰু আমি গতিকে সেই সন্ধানলৈ আমি সদায় 15 আগষ্টত উদযাপন কৰোঁ আৰু এইখিনি কৈ হয় ধুনীয়া কথা কৈছা। তো আজি যিহেতু তুমি এটা অনুষ্ঠানত আছা, তুমি গীত গাব জানা? জানো। এটা গীত গাবা আজি। পূৰ্ব ভাৰতীয় আমি অসমী, অসমখন আমাৰ চিৰজননী, অসমখন আমাৰ চিৰজননী, অসমক কৰিবলৈ উন্নতি ওলালো আমি ছাত্ৰ বাহিনী, ওলালো আমি ছাত্ৰ বাহিনী, লাচিতৰ হেং ধাং ধৰিব কোনে, অসমৰ সন্মান ৰাখিব কোনে, লাচিতৰ হেং ধাং আমিয়ে ধৰিম, অসমৰ সন্মান আমিয়ে ৰাখিম। ধন্যবাদ তোমাক, ইমান ধুনীয়া এটা গীত গাইছা। হয়, আমি এনেকৈ গীতলৈ আহিম আৰু আমাৰ যি প্ৰতিযোগিতাবোৰ আছে তালৈ এতিয়া গুচি যাম। পোনপ্ৰথমে ৱাদুদ ছাৰ আপোনাৰ পৰা জানিব বিচাৰিম যে কি প্ৰতিযোগিতা পোনপ্ৰথমে আৰম্ভ কৰিব? কুইজ। আমি প্ৰথমতে আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ যিহেতু প্ৰশ্নবিলাকো এতিয়া সাজু হৈছে, সেইকাৰণে আমি প্ৰথমতে কুইজ প্ৰতিযোগিতাটো প্ৰথমতে আৰম্ভ কৰিবলৈ ওলাইছোঁ। হয়, কুইজ আপোনাৰ প্ৰথম প্ৰশ্ন কি থাকিব কুইজত? আমাৰ প্ৰথমতে আমি এটা প্ৰশ্ন বাছি লৈছোঁ, সেইটো হ'ল অংকৰ বিষয়ে আমি প্ৰশ্ন কৰিবলৈ প্ৰথমতে ওলাইছোঁ। হয় কেনেকুৱা হ'ব? আমি প্ৰশ্ন লৈ যাম, একদম সকলোকে দিয়া হ'ব প্ৰশ্ন। যিজনে প্ৰথম দিব পাৰিব তাকেই পুৰস্কাৰ দিয়া হ'ব, হয় নে নহয়? নিয়মবিলাক কৈ দিম নেকি? হয়, নিয়ম ক'ব নালাগে, মই বাৰু কৈ যাম। নিয়ম এনেকুৱা হ'ব যে কুৱেশ্যনৰ প্ৰথম যি উত্তৰ দিব পাৰিব তাকে প্ৰাইজটো দি দিয়া হ'ব। তো এতিয়া আমি প্ৰথমতে আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো কি ক'ব? প্ৰথম প্ৰশ্নটো আছিল আমাৰ, সকলোবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে? সকলোবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে? কোনে? তুমি ক'লা। স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে? হয় ছাৰ। হয় ছাৰ, উত্তৰ? আমাৰ সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা নহয়। উত্তৰটো হোৱা নাই? উত্তৰটো ৰং। যিয়ে নহওক, নেক্সট কুৱেশ্যন। এইটোতো যিহেতু পাৰ হৈ গ'লে উত্তৰ ক'ব নালাগে। উত্তৰখন আমি শুদ্ধ উত্তৰ পোৱা নাই। নেক্সট কুৱেশ্যন। আমাৰ যোগ কৰিলে যি পূৰণ কৰিলে কি, সেই উত্তৰটো কি? আৰু কাকো জোৰকৈ কৈ দিব। আমি প্ৰশ্নটো কৰিছোঁ অংকৰ বিষয়ে, সেইটো হ'ল যোগ কৰিলে যি পূৰণ কৰিলে সি, সেই উত্তৰটো কি? যোগ কি আছিলে আকৌ ক'ব? যোগ কৰিলে যি পূৰণ কৰিলে সি, উত্তৰটো কি? হয়, কোনোবা পাৰিছা প্ৰথমত? ছাৰ, উত্তৰটো হ'ল 2। ছাৰ, হৈছেনে উত্তৰটো? নাই উত্তৰটো তুমি জানা? তুমি নেক্সট। চাৰি হয়নে ছাৰ?
চাৰিয়ে হয়। হয় চাৰিৰ প্ৰথমত তুমি কোৱা নাই যিহেতু মই দেখিছোঁ যে ইয়াৰ পৰা আহিছিলে চাৰি কেনেকৈ হয় পাৰিবা নেকি? দুই দুই গুণে চাৰি আচ্ছা আচ্ছা যিয়ে নহওক ছাৰ শুদ্ধ উত্তৰ ওলাইছে সম্পূৰ্ণ শুদ্ধ উত্তৰ পুৰস্কাৰটো দি দিব নেকি? তেওঁক আমি তেওঁৰ উত্তৰটো শুনি আমি মানে আনন্দিত হৈছোঁ আৰু তেওঁক এটা মানে হয় আপোনাক পিছত সময় দিয়া হ'ব আপুনি যদি তেওঁৰ প্ৰাইজটো দি দিয়ে। হয় এয়া হৈছে তাইৰ কাৰণে তোমাৰ পুৰস্কাৰটো গ্ৰহণ কৰিবা আৰু সকলোকে হাত চকৰি বজাই দিবলৈ অনুৰোধ জনাইছোঁ। হয় আৰু নেক্সট কুৱেশ্যন আমি নেক্সট প্ৰশ্নলৈ আহিম। আমি অংকৰ বিষয়ে আৰু এটা প্ৰশ্ন আছে আমাৰ সেইটো হ'ল 99ৰ পূৰ্বপদটো কি আছিল? শুনিছানে চবে 99ৰ 99ৰ পূৰ্বপদটো কি আছিল? কোনে পাৰিবা? তোমালোক ভালকৈ মন কৰা। যিয়ে নহওক আমি অডিয়েঞ্চলৈ যাম, আমাৰ সৈতে অডিয়েঞ্চো আছে, অডিয়েঞ্চলৈ যাম। আমি অডিয়েঞ্চলৈ দিছোঁ, কোনোবাই অডিয়েঞ্চৰ পৰা কোনোবাই ক'ব পাৰিব? নাই ওলাইছে 98 98 উত্তৰটো হয়নে শুদ্ধ? হয় সকলো ভালেৰে শুদ্ধ হয়। শুদ্ধ হৈছে সম্পূৰ্ণ শুদ্ধ। যিয়ে নহওক তোমাৰ নাম সাজিদুল ইছলাম। তুমি বুজাই দিব পাৰিবানে উত্তৰটো কেনেকৈ হয়? 99ৰ পূৰ্ব মানে আগতে যি সংখ্যাটো আছে আগতে 98 আছে। যিয়ে নহওক উত্তৰটো শুদ্ধ হৈছে। সকলোকেই হাত চাপৰি বজাই দিবলৈ অনুৰোধ জনাইছোঁ আৰু ছাৰক মই অনুৰোধ জনাইছোঁ আপুনি যিটো প্ৰাইজ তেখেতৰ কাৰণে প্ৰাইজটো দি দিলে। হয় এইটো হৈছে তোমাৰ কাৰণে প্ৰাইজ। সকলোৱে হাত চাপৰি পুনৰবাৰ এবাৰ হাত চাপৰি বজাই দিবলৈ অনুৰোধ জনাইছোঁ। হয় এয়া হৈ আছিলে যি কুইজ প্ৰতিযোগিতা। আমি কুইজ প্ৰতিযোগিতালৈ আহিছোঁ, তাৰ মাজতে আমি আকৌ এতিয়া আহিম অলপ বিৰতি লৈ পেলাই যিটো গীতৰ শৰাই লৈ আহিম। হয় ইহঁতৰ পৰা আমি গীত শুনিব বিচাৰিম, তোমালোকৰ পৰা গীত গাবা। তোমাৰ নাম? নাৰ্জিনা পাৰভিন। কি গীত গাবা? গোৱা। শুনছনি তোমাক ভাল পাই অকণমান লাউডলি গোৱা, অকণমান ভলিউম দি গোৱা। ভাল হৈছে গোৱা। শুনছনি তোমাক ভাল পাই থাকিম কেতিয়ালৈকে জানানে? নামৰ আগত চন্দ্ৰবিন্দু নবহালৈ গেল, নামৰ আগত চন্দ্ৰবিন্দু নবহালৈ গেল। হয় ধুনীয়া হৈছে। তুমি গাবা এটা গীত। কি তোমাৰ নাম? তাজমিনা খাতুন। হয় কি গীত গাবা? এছামিছ। গোৱা। সোণৰ সজাতে ৰাখিলো মৰমেৰে বান্ধিলো, পক্ষীটি উৰি যাব বুলি ভবা নাছিলোঁ, পক্ষীটি উৰি যাব বুলি ভবা নাছিলোঁ। অচিনি পক্ষী হ'লেও মানি ল'ব পাৰিবনে? তুমিতো মোৰ নাছিলা কোনোবা অচিনাকি, তুমিতো মোৰ নাছিলা কোনোবা অচিনাকি। ধুনীয়া হৈছে ধুনীয়া। আজি দেশভক্ত কোনো গীত কোনোবাই গাব বিচাৰিছে নেকি? আজি দেশৰ কাৰণে যিহেতু স্বাধীনতা দিৱস 15 আগষ্ট, তোমালোকৰ মাজৰ পৰা দেশভক্ত এটা গীত শুনিব বিচাৰিছোঁ। তুমি পাবা? হয় কেমেৰা অকণমান আগুৱাই দিবলৈ অনুৰোধ জনাই। বিনা খাতুন, হয় মই এটা গীত গাবলৈ ওলাইছোঁ। হয় গাওক। পূৰ্ব ভাৰতীয় আমি অসমী, অসমখন আমাৰ চিৰজননী, অসমখন আমাৰ চিৰজননী। অসমক কৰিবলৈ উন্নতি ওলালো আমি ছাত্ৰ বাহিনী, ওলালো আমি ছাত্ৰ বাহিনী। লাচিতৰ হেংদাং ধৰিব কোনে, অসমৰ সন্মান ৰাখিব কোনে? লাচিতৰ হেংদাং আমিয়ে ধৰিম, অসমৰ সন্মান আমিয়ে ৰাখিম, অসমৰ সন্মান আমিয়ে ৰাখিম। হয় সুন্দৰ হৈছে সুন্দৰ। আমাৰ স্থানীয় যুৱক আছে, যুৱকসকলৰ সৈতে কথা পাতিব বিচাৰিম যে আপুনি অঞ্চলৰ এজন যুৱক, আপোনাৰ নাম জানিম। মোৰ নাম গোলাম মুস্তফা। হয় আজিৰ যি অনুষ্ঠান কি অনুভৱ কৰিছে? আজিৰ যিটো অনুষ্ঠানত শিশুসকলে গীত গাইছে, আপোনাৰ কেনেকুৱা অনুভৱ হৈছে এই অঞ্চলত? হয় মোৰ এইটো ভালেই লাগিছে, কাৰণ এইটো প্ৰথমবাৰ হৈ আছে আমাৰ গাঁৱত। মই আশা কৰি আছোঁ আৰু নেক্সট বাৰ আমাৰ ইয়াতে হ'ব। মোৰ বহুত ভাল লাগিছে এইটো দেখি, কাৰণ ইয়াতে মোৰ ল'ৰা ছোৱালীবিলাক উন্নতিৰ ফালত আগুৱাই আহি আছে।